দেখাত অলপ সাপৰ নিচিনা লগা এইটো কি চিনি পাইছেনে হয় এইটো হৈছে কুচিয়া মাছ আৰু ৰাতিপুৱা শহুৰ দেউতাই ধুনীয়াকৈ মাৰিলে কাটিলে আৰু ধুনীয়াকৈ বাছি কুটি দিলে আৰু আজি ভাবিছোঁ কুচিয়া মাছ আমি আলুৰে আঞ্জা বনাম আৰু ধুনীয়াকৈ গোটেইখিনি ৰেডি কৰি লৈ লৈছোঁ এয়া আলুখিনি বইল হ'ব দিম আৰু চিম্পলকৈ বনাম এয়া আদা নহৰু জলকীয়া এইখিনি পেষ্ট কৰি লৈ লৈছোঁ আৰু কেৰাহীত এতিয়া ভাজিব লৈছোঁ ফাৰ্ষ্টতে মাছখিনি আৰু কুচিয়া মাছ জানেনে বহুত উপকাৰী আমাৰ দেহৰ কাৰণে আমি কুচিয়া মাছ খাবই লাগে আৰু যিহেতু এনেকুৱা মাছ সদায় খোৱা নাযায় সেই হৈছে আজি অলপ ভালকৈ বনাওঁ আৰু ধুনীয়াকৈ এতিয়া আলুখিনি বইল কৰি অলপ ভাঙি লৈছোঁ কেইটুকুৰমান আৰু কেইটুকুৰমান এনেকৈ থৈ দিছোঁ আৰু ধুনীয়াকৈ এতিয়া বনাব লৈছোঁ আমাৰ বহুত বেমাৰৰ কাৰণে ভাল কিন্তু কুচিয়া মাছৰ যিটো টেষ্ট থাকে সেই টেষ্টটো মানে খাব লাগে কাৰণ তাত আমাৰ যিটো পাইলছৰ প্ৰব্লেম হয় কিছুমানৰ যে পাইলছৰ প্ৰব্লেম থাকে তাৰ কাৰণে মানে কুচিয়া মাছৰ যিটো টেষ্ট সেইটো মানে কেঁচাই খাব লাগে বুলি কয় মানে টেষ্টটো খালে পাইলছৰ প্ৰব্লেম ভাল হৈ যায় বাৰু ইমানো বাৰু মই নাজানো এয়া আমাৰ এতিয়া আঞ্জা ৰেডি হৈ গৈছে আৰু থালখন ভাবিছোঁ অলপ ভালকৈ সজাওঁ ইমান ধুনীয়াকৈ বনালোঁ আৰু অলপ খালোঁ বাৰু কিন্তু মই ভালকৈ মাছ চাছ খাব নোৱাৰিলোঁ নহয় কাৰণ মই যে মানে মাছটো বচা কটা দেখিলোঁ কিবা খাবৰ কাৰণে ভাল নালাগিলে মই লাষ্টত দৈ গাখীৰ কল আৰু গুৰ মিঠাই সানি ধুনীয়াকৈ ভাতকেইটা খালোঁ আৰু গাইজ ভিডিঅ'টি কেনেকুৱা পালে জনাব আৰু কাৰ কাৰ এনেকুৱা হয় ক'বচোন বাৰু আৰু নেক্সট আকৌ এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ অ'কে বাই বাই লাভ ইউ অল